বাছ ড্ৰাইভাৰৰ কন্যা সানা আলীৰ ইছৰ'ৰ বিজ্ঞানী হিচাপে নিযুক্তি। কিছুদিন পূৰ্বে উত্তৰ প্ৰদেশৰ টিভি মেকানিকৰ কন্যা সানিয়া মিৰ্জাই যুদ্ধ বিমানৰ পাইলট হিচাপে নিযুক্তি লাভ কৰাৰ পিছতে এইবাৰ আকৌ বাছ চালকৰ কন্যা সানা আলীয়ে ইছৰ'ৰ বিজ্ঞানী হিচাপে নিযুক্তি লাভ কৰে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই সহকাৰী কাৰিকৰী অভিযন্তা হিচাপে নিযুক্তি দিছে সানা আলীক। অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি জিলাৰ শ্ৰীহৰিকোটাত অৱস্থিত সতীশ ধৱন মহাকাশ কেন্দ্ৰ ইছৰ'ত কাম কৰিবলৈ নিৰ্বাচিত হৈছে মধ্যপ্ৰদেশ অঞ্চলৰ বিদিশা জিলাৰ বাসিন্দা সানা আলী। বিদিশাৰ সম্ৰাট অশোক টেকনিকেল ইনষ্টিটিউটত বিটেক আৰু এমটেক ডিগ্ৰী সম্পূৰ্ণ কৰে সানাই। সানাৰ শিক্ষাৰ বাবে তেওঁৰ মাতৃয়ে গহনা বন্ধকত ৰাখিছিল। পিতৃ সৈয়দ সাজিদ আলীয়েও আত্মীয় স্বজন বন্ধু বান্ধৱৰ পৰা ঋণ ল'বলগীয়া হৈছিল। সানা আলীৰ সাফল্যত গৌৰৱান্বিত আজি তেওঁৰ পিতৃ মাতৃ। সানাই এই সাফল্যৰ প্ৰতিক্ৰিয়াত কয়, মই এটা মধ্যবিত্ত পৰিয়ালত ডাঙৰ দীঘল হৈছোঁ। সকলো মহিলালৈ এটা বাৰ্তা দিব বিচাৰোঁ যে যিয়েই নহওক আপোনালোকে শিক্ষা গ্ৰহণ কৰক। নিজৰ বাবে নিৰ্ধাৰণ কৰা লক্ষ্যত উপনীত হ'বলৈ আপোনালোকে সকলো প্ৰচেষ্টা চলাওক। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াৰ লগতে বিভিন্নজনে সানা আলীক এই কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰে। নিউজ ডেস্ক ৰিপৰ্ট।